মানে যোৱাকালি বস্তুটো আহি পাইছে মই আজি কেমেৰা ক'ত লগাই দিছোঁ সেইটো কেনে লাগিল সেইটো কৰি হেল্ল' এভৰিৱান হাই-অনেটাটুৰ আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বস্তু মোৰ মানে যোৱাকালি বস্তুটো আহি পাইছে মই আজি আপোনালোকক সেইটো আনবক্সিং কৰি দেখাম কি বস্তু আহিছে আৰু এটা ঘৰৰ পৰা আজি এটা বস্তু লৈ আহিছোঁ মানে ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিছিলোঁ এইটো মানে ষ্টুডিঅ'ত ভিডিঅ' কৰাৰ কাৰণে যিহেতু মোৰ ধৰি থকা মানুহ নাই কাম কৰি থকা টাইমত ভিডিঅ' কৰিবলৈ হ'লে এইডাল লৈ আহিছোঁ। এইডাল দেখাত সৰু যদিও বহুত ওখ হয় তাৰমানে তো মানে কি এইডাল লৈ আহিছোঁ। এতিয়া চাওঁ এইডাল ফিটিং কৰি কেনেকুৱা হয় আৰু বস্তুটো আনবক্সিং কৰি আপোনালোকক দেখাই আছোঁ ৰ'ব। And I've been chillin', watching the ocean with you. Baby up with a slow motion crew. And we up in our clouds when people change, but not us. And we just chillin', kicking it, kissed by the sun. Could be soaked to the skin in the mall soon. I know she got the good vibes when seasons change, but when আপোনালোকে দেখিলে বস্তুকেইটা এইকেইটা অৰ্ডাৰ কৰিছিলোঁ আৰু মানে এটা বস্তু মোৰ মানে উল্টা পাল্টা হৈছিল ঘৰতে অৰ্ডাৰ কৰোঁতে লাষ্ট যিটো মই অৰ্ডাৰ কৰিছিলোঁ সেইটোত মই এটা বস্তু অৰ্ডাৰ কৰোঁতে উল্টা পাল্টা হৈছিল। চ' সেইটো আৰু মই আকৌ এইবাৰো অৰ্ডাৰ কৰা নহ'ল, মই পাহৰিয়ে গ'লোঁ। তো নেক্সট টাইম অৰ্ডাৰ কৰোঁতে সেইটো আৰু মই অৰ্ডাৰ কৰি দিব লাগিব। চ' লগ পাইছোঁ অলপ পিছত, মই এইখিনি অলপ ঠিক ঠাক কৰি লওঁ, লগ পাইছোঁ। তো হে এভৰিৱান, আজি নেক্সট ডে, কালি ভিডিঅ' কৰা নহ'ল বাৰু। আৰু আজি চাওক কেমেৰা ক'ত লগাই দিছোঁ সেইটো ইয়াত ছেটিং কৰি লগাই দিছোঁ এইখিনিত এনেকৈ। এইটোৰে মানে ক্লাইণ্ট আহিলে এইটোৰে ৰেকৰ্ডিং কৰিম মানে মই কাম কৰি দেখাখিনি। চ' এতিয়া ক্লাইণ্ট আহিছে আপোনালোকক দেখাই আছোঁ ৰ'ব কি ৰেটটো আছে। even if I lost all my money, the zero runs deep, honey. And I don't need to speak a single word, 'cause you got me holding. Even if my jokes aren't funny, my tongue tied up on it. And I don't need to speak a single word, 'cause you got me holding. চ' ক্লাইণ্ট আহিল, এয়া ক্লাইণ্ট ক'ৰ পৰা আহিছে কৈ দিয়ক। মচলপুৰৰ পৰা। চ' ক্লাইণ্ট মচলপুৰৰ পৰা আহিছে। ডিজাইনটো কি ডিজাইন আপোনালোকক দেখাই আছোঁ ৰ'ব। ষ্টেনচিলটো মাৰি লওঁ, মাৰি লৈ কিনে আপোনালোকক দেখাই আছোঁ। তো ডিজাইনটো এইটো হৈছে লৰ্ড শিৱা উইথ কেদাৰনাথ। এনেকুৱা ডিজাইন এটা আগতে কৰিছিলোঁ, আপোনালোকে দেখিবলৈ পাইছে কিজানি আগৰ ভিডিঅ'ত। তো এইটো ডিজাইনটো Even if my jokes aren't funny, my tongue tied up on it. And I don't need to speak a single word, 'cause you got me holding. 'Cause you got me and I'll be running, possessed by a low voodoo. Fired up like a wolf on the full moon. এইখিনিত অলপ তেল কৰিবই আপোনাৰ, উপায় নাই। বেলেগ কথা ভাবি লওকচোন। ইয়াৰ যাই কি খাব এইটো ভাবি থাকক। তো আমাৰ টেটু কমপ্লিট। কেনে লাগিল টেটু কৰি আৰু ডিজাইনটো কেনে লাগছে? ঠিক আছে না? বাৰু টেটুটো চাই লওক। এনেকুৱা টেটু এটা আগতেও কৰিছোঁ, আপোনালোকে দেখিছে কিজানি। কেদাৰনাথ ডিজাইন, কিন্তু এইবাৰ মানে কালাৰিঙত কৰিছোঁ। এইখিনি কালাৰ, আগৰটোৰ মানে কি ব্লেকত আছিল, এইখিনি এইবাৰ কালাৰিঙত আছে এইটো। এতিয়া মানে ক্লাইণ্ট গ'ল। চ' টেটুটো কেনেকুৱা লাগিল আপোনালোকে দেখিলে। চ' আজি এই ভিডিঅ'টো এইখিনিতে কৰোঁ। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। চ' লগ পাইছোঁ আৰু এটা নেক্সট ভিডিঅ'ত।